খৰিচা দি গাহৰি মাংস বনালোঁ আৰু তাৰ লগতে তিল দিও গাহৰি মাংস বনালোঁ। দেওবাৰ দিনটোত প্ৰায় সকলৰ ঘৰতে হয়তো গাহৰি মাংস থাকেই, নহয়নে বাৰু? দেওবাৰে দিনটোত পিছে আমাৰ ঘৰতো গাহৰি মাংস অকণমান থাকে আকৌ দেই। এইফালে আজি আকৌ মাংস অকণমান সৰহকৈয়ে আনিছিলে। সেইবাবে ভাবিলোঁ কি আজি বোলো মাংসখিনি দুভাগ কৰিয়ে বনাম। প্ৰথমতে এভাগ খৰিচা দি অকণমান জোল নিচিনাকৈ বনাম আৰু তাৰপিছত তিল দি গাহৰি মাংসখিনি বনাম। আজিকালি আকৌ তিল দি বনোৱা গাহৰি মাংস খাই আমাৰ ঘৰৰ সকলোৱে বৰ ভাল পায় জানেনে? এইফালে প্ৰথমতে মাংসখিনিত অকণমান নিমখ আৰু হালধি দি লৈ ভালদৰে বইল কৰি ল'লোঁ। এতিয়া ভাবিছোঁ কি প্ৰথমতে খৰিচা দিয়া মাংসখিনিয়ে বনাই লওঁ। প্ৰথমতে এয়া মাংসখিনি ভালদৰে ভাজি লৈছোঁ আৰু বিলাহী দিছোঁ, লগতে পিছে আলুও দিছোঁ। যিহেতু অকণমান জোল নিচিনাকৈ বনাম আৰু অকণমান আলু নহ'লে ভাল নালাগিব নহয়নে? আলু দিছোঁ আৰু মছলাৰ ভিতৰত জিৰা, ধনিয়া, ৰেড চিলি এইবিলাকে দিছোঁ আৰু ৰচুন আদাও দিছোঁ। এইখিনিত ভালদৰে উতলিবলৈ দি নমোৱাৰ আগে আগে খৰিচা দিম আৰু একেবাৰে শেষত মান ধনিয়া দিম। খৰিচা দিয়া মাংসখিনি খাবলৈ যে বৰ ভাল লাগিছিল জানেনে? তাৰপিছতে বনালোঁ তিল গাহৰি। প্ৰথমতে তিলখিনি ৰঙচুৱাকৈ ভাজি লৈ খুন্দুনাত খুন্দি ল'লোঁ। সেই একেই আৰু পিঁয়াজ, ৰচুন, জলকীয়া এইবিলাক দি পেলাই মাংসখিনি ভাজি ল'লোঁ। জিৰা, ধনিয়া, ৰেড চিলি, নিমখ, হালধি দিলোঁ আৰু মাংসখিনি ভাজিলোঁ। ইয়াতো অকণমান বিলাহী দিছোঁ। মাংসখিনি ভালদৰে সিজি উঠাৰ পিছত তিল দিছোঁ। অকণমান পানী দি এইখিনি ভালদৰে সিজিবলৈ দিলোঁ। আৰু এয়া তিল গাহৰি বনায়ো হৈ গ'ল। আজিৰ দেওবৰীয়াৰ সাঁজ আমি এনেদৰে খালোঁ। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।